সকলোকে স্বাগতম জনালো মোৰ নতুন এটা ভিডিঅ'লৈ। মানে এইকেইদিন ঘটনাটো কি হৈছে, ৰাতিপুৱা ৰ'দটো ওলোৱাৰ লগে লগেই মানে এই মাথাটো এক চাইড খুব টিংটিঙাবলৈ ধৰে আৰু ৰ'দ প্ৰায় 2টামান বজালৈকে থাকিয়েই। তো মানে ভাল ভাল ভিডিঅ' আপোনালোকক মই এইকেইদিন দিব পৰা নাই। আজিৰ পৰা অলপ ভাল পাইছোঁ বাৰু, আহি আছে ধুনীয়া ধুনীয়া নতুন নতুন ভিডিঅ' ভ্লগছ আহি আছে। এতিয়া মানে কি হ'ল, সেইদিনাখন মই আৰু মোৰ এজন মানুহৰ ওচৰলৈ এটা বিশেষ দৰকাৰত গৈছিলোঁ আৰু যাওঁতে দেখা পালোঁ তেখেতে ছাগলী পালন কৰিছে প্লাছ গাহৰি মানে পালন কৰিছে। ইমান ধুনীয়াকৈ চাফ চিকুণতাৰে মানে তেখেতে পালন কৰিছে। তো দেখি মানে বহুত বেছি ভাল লাগি গ'ল আৰু মই ভাবিলোঁ আপোনালোকৰ কাৰণে কিছুমান ভিডিঅ' ক্লিপ লৈ যাওঁ, যাতে তাৰ পৰা আপোনালোকেও কিবা এটা শিকিব পাৰে, জানিব পাৰে কেনেকৈ ধৰি লওক গাহৰি পালন কৰিব লাগে, কেনেকৈ ছাগলী পালন কৰিব লাগে। তো মই তেখেতৰ পাৰ্মিশ্যন ল'লোঁ যে দাদা আপুনি বেয়া পাব নেকি যদি মই 2টামান ভিডিঅ' ক্লিপ লওঁ। তো তেখেতে ক'লে কোনো প্ৰব্লেম নাই, তুমি লৈ লোৱা, ধুনীয়া ধুনীয়া ভিডিঅ'ৰ ওচৰত যি লোৱা তুমি লৈ লোৱা, কিন্তু মই আজিৰ ভিডিঅ'ত নোলাওঁ দিয়া। তো মই ক'লোঁ ঠিক আছে, একো নাই, আপুনি ফাৰ্মখন আৰু অলপ ডাঙৰ কৰক, তাৰপিছত আমি এটা ধুনীয়া ভিডিঅ' বনাম। তো তেখেতে ক'লে ঠিক আছে। তো তাৰপিছত মই ধুনীয়া ভিডিঅ' শ্বৰ্ট কিছুমান আপোনালোকৰ কাৰণে ল'বলৈ চেষ্টা কৰিলোঁ। এইখিনিতে কৈ লওঁ দেই, তেখেতৰ মানে প্ৰায় 40জনীমান ছাগলী আৰু প্ৰায় 12টামান গাহৰি আছে। তাৰে মানে 50% ছাগলী চৰিবলৈ গুচি গ'ল। তেখেতে কৈছে যে যিখিনি ক্ৰছ বিধৰ ছাগলী আছিল, লোকেল ক্ৰছ, সেইখিনি প্ৰায় চৰিবলৈ গুচি গ'ল আৰু মানে তেখেতে দিনত মেলি দিয়ে, সেইখিনি চৰিবলৈ গুচি গ'ল আৰু প্ৰায় 20জনীমান ছাগলী তেখেতৰ ওচৰত তেতিয়া বৰ্তমান আছিলে। সেইবিলাক অলপ উন্নত সঁচৰ ছাগলী। তেখেতে জনোৱা মতে সেইবিলাক বিটেল আৰু তোতাপাৰী তেনেকুৱা উন্নত সঁচৰ ছাগলী তেখেতৰ ওচৰত আছিলে আৰু গাহৰিও তেনেকৈ বহুত ভাল গাহৰি তেখেতৰ ওচৰত আছিলে। মই যিমান পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক ভিডিঅ'ৰ যোগেদি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কিছুমান প্ৰশ্ন তেখেতক মই সুধিছিলোঁ, তেতিয়া মানে সুধিছিলোঁ যে ভাল ছাগলী ফাৰ্ম বা গাহৰি ফাৰ্ম কৰিবলৈ হ'লে কি কৰিব লাগিব। তেখেতে কৈছিলে যে চাফ চিকুণতাটো মেইন। তুমি যদি মানে যিয়ে ফাৰ্ম নহওক, ছাগলী হওক, গাহৰি হওক, গৰু হওক বা হাঁহ কুকুৰা ব্ৰইলাৰ যিয়ে ফাৰ্ম নহওক, তুমি চাফ চিকুণটো কৰি ৰাখিবই লাগিব। কাৰণ চাফ চিকুণ হ'লেহে এখন ফাৰ্মত মানে বেমাৰ আজাৰ কম হ'ব। আৰু তাৰ লগতে তেখেতে কৈছিল যে ৰ'দটো মেইন। তুমি যদি মানে এখন ফাৰ্মত প্ৰায় 3 ঘণ্টাৰ পৰা 4 ঘণ্টা সময় যদি ৰ'দ নপৰে, তেতিয়া মানে বহুত বেছি বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে জীৱ জন্তুবিলাকৰ। তো এখন ফাৰ্ম আপোনালোকে যদি ভৱিষ্যতে ফাৰ্ম কৰিম বুলি ভাবি আছে বা কৰি আছে, তো সদায় মনত ৰাখিব যাতে ফাৰ্মখনত 3-4 ঘণ্টা সময় ৰ'দ অন্ততঃ দিনটোত পৰেই। তেতিয়া বহুত বেছি বেমাৰ আজাৰৰ পৰা মানে ৰক্ষা হয় ফাৰ্মখন, মানে জীৱ জন্তুবোৰ ৰক্ষা হয়। তো আৰু এটা কথা তেখেতে কৈছিল, ছাগলীক সদায় খাবলৈ দিওঁতে মানে ডাল পাত এনেকুৱা জাতীয় বস্তুবোৰ যেতিয়া খাবলৈ দিয়া হয় ছাগলীক, তো সদায় মানে ওলমাই দিব লাগে। ৰছীত হওক বা বাঁহত হওক, মানে পাতবিলাক বা ডালিবিলাক, গছৰ ডালিবিলাক, বিশেষকৈ নিম পাতৰ ডাল, কঁঠাল পাত, নিম পাত আৰু তেনেকৈ কিছুমান মানে তেখেতে খুৱাইছে ছাগলীবিলাকক। খুব বেছি ভাল পায় বোলে ছাগলীয়ে এইবিলাক খায়। আৰু সদায় মানে ওলমাই দিব লাগে, মানে পাতবিলাক ডালিবিলাক মানে ওলমাই দিব লাগে। ৰছীত নতুবা কিহবা বাঁহত মানে ওলমাই দিব লাগে, যাতে মানে ছাগলীটোৱে আগ ঠেংকেইটা দাঙি খাব পাৰে। তেতিয়া মানে ছাগলীটোৰ গ্ৰ'থটো বোলে বহুত বেছি ভাল হয়। সেইটো কথাও মোক তেখেতে কৈছিল। আপোনালোকেও যদি ভৱিষ্যতে ছাগলী পুহিম বুলি ভাবিছে, তো এইবিলাক কথা আপোনালোকৰ কাৰণে বহুত দৰকাৰ হ'ব। তো ভিডিঅ'টো চাই থাকিব। আৰু তেখেতে বহুত ধুনীয়া মৰম লগা 3টা কুকুৰো পুহিছে। কুকুৰকেইটাও আমাৰ ইয়াৰ কুকুৰ নহয়, অলপ উন্নত সঁচৰ কুকুৰ। তো সেইকেইটাও মই ভিডিঅ' কিছুমান ল'বলৈ চেষ্টা কৰিছিলোঁ, সেয়া আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। কুকুৰকেইটা মই ভিডিঅ'টো একেবাৰে শেষত থৈছোঁ আপোনালোকৰ কাৰণে। এতিয়া বেছি কথা নকওঁ দিয়ক, বেছি ভিডিঅ'টো দীঘল কৰি লৈ নাযাওঁ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাওক আৰু যদি ভিডিঅ'টো চাই ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটোত লাইক কৰি দিব, এটা ধুনীয়া লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। মানে মই এনেকুৱা আপোনালোকে ধুনীয়া শিকিবলগীয়া, জানিবলগীয়া ভিডিঅ'ই আপোনালোকৰ কাৰণে লৈ আহি থাকিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো এতিয়া ভিডিঅ'টো চাওক।